কিবা এটা কোৱা আকৌ এই কোৱা না কোৱা না কোৱা আকৌ এই কোৱা না এই কোৱা না কোৱা না হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজি মোৰ প্ৰথম ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ আজি যেহেতু গৰু বিহু আজি কি কৰোঁ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম তো বলক আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ এয়া আমাৰ মায়ে গৰুজনীক মাহ হালধি সানিছে এজনী গৰু আছে আৰু এইজনী আমাৰ ডামৰীজনী শাক ৰেডি কি কি আছে জাতিলাও ঢেকীয়া বেঙেনা বেঙেনা লাও খা বেঙেনা জুচে ক অলপ ঢেকীয়া খা বেঙেনা খা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু বন্ধুসকল আজি ৰাতিপুৱা আমাৰ আহাৰ হৈছে এফালে পইতা ভাত গাহৰি মাংস পিঁয়াজ আৰু জলকীয়া বলক খাই লওঁ তাৰপিছত আৰু দেখাইছোঁ আপোনালোকক বন্ধুসকল গা পা ধুই ৰেডি হৈ গ'লোঁ আৰু এতিয়া সেৱা কৰিব লাগিব মা দেউতাক প্ৰত্যেক বছৰ যেনেদৰে সেৱা কৰোঁ এইবাৰ সেৱা কৰিম তো মই ওলাই একদম ৰেডি ধুতি পিন্ধি একেবাৰে চাই লওক আৰু কিবা এটা কোৱা আকৌ এই কোৱা না কোৱা না কোৱা আকৌ এই কোৱা না এই কোৱা না কোৱা না কোৱা না সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ কি কৈছে ভালকৈ কোৱা অঁ দৌ পাকম কোৱা কি বুলি কওঁ আকৌ কোৱা সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ অঁ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা কি নৱবৰ্ষ ৰঙালী বিহুৰ শুভেচ্ছা আছে সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ হেপী বিহু হেপী বিহু আৰ্যই কলিজা এফালে বিহু বিহু লাগিছে গাত টি চাৰ্টকেইটা কেনেকুৱা লাগিছে কমেণ্টছ কৰি জনাবলৈ নিশ্চয় নাপাহৰিব এফালে আমাৰ পৰি বাইদেউ তো বন্ধুসকল এতিয়া দুপৰীয়া ভাত পানী খাই মেলি ৰেডি হৈ অলপ ওলাই আহিলোঁ আপোনালোকক বহুতখিনি দেখাম বুলি ভাবিছিলোঁ কিন্তু বৰষুণটো বতৰটো ইমান ডাৱৰীয়া হোৱাৰ কাৰণে একো দেখাব নোৱাৰিলোঁ দেখিছেনে এতিয়াও কলা মলা কৰি আছে যিখিনি এনজয় কৰিম বুলি ভাবিছিলোঁ নহ'লেই যি কি নহওক বাৰু গৰু বিহুটো যেনেকৈ হ'লেও পাতিলোঁ কাৰণ পাতিবই লাগিব বিহু আমাৰ জাতিৰ আয়ুস ৰেখা তো বিহু যেনেকৈ হ'লেও পাতিবই লাগিব আৰু এটা ইয়াতে কৈ থওঁ আগতে আমাৰ এই কাষতে এখন নৈ আছিলে তাত বোলে আমাৰ দেউতাহঁতে কোৱা শুনো তাত বোলে গোটেই ৰাইজে মিলি গৰু গা ধুৱাইছিল আৰু বহুত ভাল লাগিছিল সৰুতে চাবলৈও পাইছিলোঁ কিন্তু এতিয়া বিহুটো প্ৰায় লুপ্ত হ'বলৈ ধৰিছে আমাৰ মডাৰ্ণ হ'ব ধৰিছে ত' সেইকাৰণে আজিকালি মানুহে খেতিও কম কৰিব ল'লে লগতে গৰু পুহিবলৈ এৰিলে সেইকাৰণে আজিকালি ট্ৰেক্টৰে হাল বায় চ' গৰু সেইকাৰণে আজিকালি প্ৰায় নোধুৱায় তো এনেকৈ আমাৰ বিহুটো প্ৰায় লুপ্ত হ'বলৈ ধৰিছে কিন্তু এচাম মানুহে এতিয়াও জীয়াই ৰাখিছে আৰু যি কি নহওক আমি যেনেকৈ হ'লেও বিহুটো পাতিবই লাগিব আৰু আমি বিহুটো আমাৰ যিহেতু প্ৰাণ হয় আমি জীয়াই ৰাখিবই লাগিব তো ইমানখিনি ক'লোঁ মোৰ প্ৰথম ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টছ কৰি জনাবলৈ নিশ্চয় নাপাহৰিব আৰু ভাল লাগিলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব তো এইখিনিয়ে ক'লোঁ আজিলৈ ইমানেই ধন্যবাদ